মাত্ৰ বহিছো নকবি বুজিছনে গোটেই ৰাতিপুৱাৰ পৰা কাম কৰি কৰি একেবাৰে মানে কঁকালটো বিষাই গৈছে এই অকণমান বহি দিছো আজি দেতা আহিব নি গুৱাহাটীৰ পৰা আজি পামি বুলি কৈছেচোন সন্ধিয়া মানকে পাবহি নেকি দেতাই তোমালে ফোন কৰিছিলে নি মোলে কি আনিলে কৈছিলে নি বাৰু নাই মই ফোনত সেইবোৰ সুধি থকা নাই খালে বলে আহিছে নে কি সেইবোৰে সুধিছো কি আনিছে সুধা নাই আহিলেহে গম পাম ৰহ ৰৈ থাকা সি পাবহি অলপ দেৰি কেতিয়ানো সন্ধিয়া হ'ব কেতিয়ানো দেতা আহিব মোলে কি আনিব পাই সোনকালে সন্ধিয়া হয় দেই আহিব ৰ আহি আছে যদি চিন্তা কৰি নাথাকিবি আনিছে তোলে কিবা কিবি মই সুধা নাই কি আনিছে পাবি ৰ আহিব মা বেলটো বজাইছেচোন দেতা পালেহি নি বাৰু বেলটো বজোৱা শুনিছোচোন আহি পালেহি নেকি যাচোন যা দোকান খুলি দেগৈ মা মই গৈছো দোকান ফটাফট খুলি দিও আহিছে নেকি কি জান দেতা ডিংকা চিকা হে আহিলে মোলে কিবা আনিলে মা আহি গ'ল দেতা আহি গ'ল আমালে কিবা কিবি লৈ আহিছে দেই ইমান সোনকালে পালেহি এনে মই আকৌ সন্ধিয়া মানকে আহিব বুলিহে ভাবিছিলো কমলা আহি পালোহি দেই একেবাৰে নকবা কৈছো নহয় ভাগৰি আহিছো মানে একদম কঁকাল মূৰ চব বিষাই আহিছে দেই আহি পাইছেহে মাত্ৰ তহঁতৰ মানে কৈছো নহয় উৎপাত নাইকিয়া ৰচোন আহিবলৈ দে বহিবলৈ দে ভৰি হাত মুখ হাত ধুই ল'বলৈ দে উফৰাম মানে শান্তি নাই কৈছো নহয় ৰ আনিছো তহঁতলে কিবা কিবি ৰহ দেখাইছো ৰহ বেগটো ভালকে চফা তফা কৰি মেলি দিব লাগিব ৰহ আনিছো তোলে সেই খেলনা বস্তা পুতলা আৰু কাপোৰ কানি কিবা কিবি ধেৰ আনিছো ৰহ দেখাম ৰহ হ'ব তই এতিয়া যা দে ৰাখাই ভৰি হাত ধুই ল'বলৈ দে পিছত দি আছে যা মই দাদাক কৈ থৈ আহোঁগে কথাটো হেৰি নহয় বাটত কিবা অসুবিধা হৈছিলে নেকি অসুবিধা মানে কিনো কবা ৰাস্তা নামত দেখিছাই নহয় ভুঁই ৰুবলেহে বাকী আছে এইটো ৰাস্তাত আহি মানে একদম কৈছো নহয় কঁকাল মোৰ বিষাই গৈছে মানে একেবাৰে মানে কৈছো নহয় ৰাস্তাবোৰ সঁচাকে দেই কি যে হ'ব যাবলৈকে চিন্তা মানে বাৰু মই কোৱা বস্তুটো আপুনি আনিলে নাই মই যে ক্ৰীম এটা আপোনাক আনিবলৈ কৈছিলো কমলা নকবা দেই তোমাৰ ক্ৰীমটোৱে মোক জ্বলাই মাৰিলে গোটেই মই কচমেটিকৰ দোকানত গৈ মানে ক্ৰীমটো বিচাৰি নাপালো কিনো ক্ৰীম দিলা এইটো লিখি কি কৰে আপুনি কি কসমেটিকৰ দোকানত মই সেইটো খোৱা ক্ৰীমটো কথাই কৈছিলো কি কসমেটিকৰ দোকানত আপুনি কি ক্ৰীম বিচাৰিলে হয় কেলে তুমি মোক উইপ ক্ৰীম নে কিবা এটা আনিবলৈ কৈ লিখি দিয়া নাছিলা জানো তো মই আপোনাক উইপ ক্ৰীম আনিবলৈ দিছিলো আপুনি কি কসমেটিকৰ দোকানত গৈ ক্ৰীম বিচাৰিলেগে সেইবোৰ ক্ৰীম চিম কি এইবোৰ কচমেটিকৰ দোকানত সোমাব নালাগিব নেকি কিবা কচমেটিকৰ দোকানত সোমালেহে পাম হে হৰি খালে মানুহটোৱে মই আনিবলৈ ক'লো উইপ ক্ৰীম মানে কেকৰ ওপৰত দিয়া সেই ক্ৰীমটো আনিবলৈ ক'লো বোলো ছোৱালীবোৰে খাই ভাল পায় ল'ৰা ছোৱালীকেইটাই বনাই খুৱাম আৰু মানুহটোৱে গৈ সেইটো বিচাৰিলেগে কচমেটিকৰ দোকানত ক'ত পাব বা সেইটো খাব দেই আপুনিও যে মানুহ আৰু কি সেইটো খোৱা ক্ৰীম নি মই আকৌ ক্ৰীম বুলি লিখি দিয়া দেখি সেইকাৰণে কচমেটিকৰ দোকানত সোমালো যাব সময়ত ইমান লৰালৰি হ'ল ভালকে তোমাক সুধিবও নোৱাৰিলো মই আকৌ কচমেটিকৰ দোকানত 5-10খন দোকানত বিচাৰি ফুৰিলো নাই নেপালো কৈছো নহয় একেবাৰে মোৰ ঘমাই দিলে এই ইমান গৰমত মই বিচাৰি নাপালো হে হৰি আপুনি বাৰু মোক ফোন এটা কৰি সুধিব নাপায় নে বা কিহৰ দোকানত গৈ কি বস্তু বিচাৰিছে ক'ত পাব তাকেতো মইনো কি জানো সেইবোৰ যে তাত পাই বুলি তুমিও মানে সেই লিখি দিয়াজনী ভালকে ক'ব লাগে ন মই নেজানো নহয় মতা মানুহটো হয় মই ক'ত কি বিচাৰি ফুৰিমগৈ এয়া মুঠৰ ওপৰত মই আনিব নোৱাৰিলো খাব দে কি যে কামবোৰ কৰে মানে কৈছো নহয় এই মানুহৰ আগত ক'বলৈকে লাজ লগা পায়